এইটো ভিডিঅ'ত মই প্ৰথম শ্ৰেণীৰ যি 30টা প্ৰশ্ন আহিব সেই বিষয়ে ক'ম। অসমীয়া 10টা আহিব, ইংৰাজী 10টা আৰু গণিতৰ 10টা। মুঠ 30টা বহুবিকল্প প্ৰশ্ন আহিব। বহুবিকল্প বুলি কওঁতে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী যেনেকৈ আহিব তাতকৈ অলপ বেলেগ হ'ব। ইয়াত ছবি থাকিব বা অংকটো দিয়া হৈ থাকিব, সেইটো বাছনি কৰিব লাগে এ আৰু বিৰ পৰা। প্ৰথম প্ৰশ্ন, তলত দিয়া কোনটো পখিলাৰ ছবি? এ এটা ছবি দিয়া আছে, বি আন এটা ছবি দিয়া আছে। ইয়াত থকা কোনটো পখিলাৰ ছবি? দুই নম্বৰ, ছবিত থকা কোনবিধ প্ৰাণীয়ে পানীত বাস কৰে? এ, বি। এই দুটাৰ ভিতৰত কোনটোৱে পানীত বাস কৰে? তিনি নম্বৰ, তলত দিয়া কোনটো আখৰ যোগ কৰিলে শব্দটো সম্পূৰ্ণ হ'ব? প দিয়া আছে, দন্ত্য দৰ্জকায় দু দিয়া আছে, এত দিয়া আছে ম আৰু বিত দিছে ল। ইয়াত খালী ঠাইটোত কোনটো ভৰালে এই ফুলপাহৰ নাম হ'ব? চাৰি, ইকাৰ যোগ হোৱা শব্দটো বাছি উলিওৱা। এ দিন, বি দান। এই দুটাৰ ভিতৰত কোনটোত ইকাৰ যোগ হৈছে? পাঁচ নম্বৰ, তলত দিয়া কোনটো শব্দত ঝ আখৰটো আছে, মানে বৰ্ণটো আছে? এ ঝুমুৰ, বি ঋষি। কোনটোত আছে? ছয়, তলত দিয়া কোনটো শব্দত ধ আখৰটো আছে? এ খৰধৰ, বি পথাৰৰ। সাত নম্বৰ, তলৰ কোনটো শাৰীত ছবিখনত থকা জন্তুটোৰ নামৰ আখৰবোৰ লুকাই আছে? এ ল চি নি, বি ৰি মে কু। এইটো কিহৰ ছবি? এইটোত সেইটো শব্দটো লিখা আছে, উল্টা পুল্টাকৈ লিখা আছে, শুদ্ধ কৰি তোমালোকে নামটো তাত দিব লাগিব। আঠ, তলত দিয়া কোনটো পাকঘৰত ব্যৱহাৰ হোৱা সঁজুলি? এ কেৰাহী, বি কলম। 9 নম্বৰ, তলত দিয়া কোনটো মাছৰ নাম? এ পটল, বি চিতল। দহ নম্বৰ, তলৰ কোনখন ছবিৰ নাম দ আখৰেৰে আৰম্ভ হৈছে? এ 1 দিয়া হৈ আছে, 1ৰ ছবিটো কি দ আখৰ দি হৈছেনে? আৰু বি 2 ছবিটো দ আখৰেৰে আৰম্ভ হৈছে নেকি সুধিছে। কোনটো হ'ব দ আখৰেৰে আৰম্ভ হোৱা ছবি?
11 which of the following is the picture of a dog এতিয়া ইংৰাজী আহিব ইয়াৰ থকা ছবি দুটাৰ ভিতৰত কোনটো কুকুৰৰ ছবি A এটা ছবি দিছে আৰু B আন এটা ছবি দিছে এতিয়া 12 which of the following is the picture of a hen ইয়াত থকা কোনটো কুকুৰাৰ ছবি A 1 ছবিটো B 2 ছবিটো তেৰ নম্বৰ প্ৰশ্নটো আছে which of the following is the letter P ইয়াত P বৰ্ণ কোনটো ইয়াত P কোনটো A 1 ৰ ছবিটো P B 2 ছবিটো P এটা কোনটো P হেতু উলিয়াব দিছে চৈধ্য which of the following is the letter D ইয়াত D letter কোনটো বা বৰ্ণ কোনটো A 1 ৰ ছবিটো B 2 ছবিটো পোন্ধৰ which one of the following is the correct match প্ৰথম ছবিটোত পেৰট লিখি থৈছে আৰু দ্বিতীয় ছবিটোত পেৰট লিখিছে এই দুটাৰ ভিতৰত পেৰট কোনটো মানে ভাটৌ কোনটো খুদিছে A 1 ৰ ছবিটো B 2 ছবিটো ষোল্ল which one of the following is the correct match এটো ক্যাপ লিখিছে আৰু তাতো ক্যাপ লিখিছে ক্যাপ কোনটো ছবি A 1 ৰ ছবিটো আৰু B 2 ছবিটো কোনটো ক্যাপ হ'ব 17 number which object in the following picture begins with the letter B ইয়াত থকা দুইটা ছবিৰ ভিতৰত কোনটো শব্দ B letter দি আৰম্ভ হৈছে A 1 ৰ ছবিটো B 2 ছবিটো কোনটো B বৰ্ণ দি আৰম্ভ হৈছে 18 which object in the pictures begins with the letter P এটো তেনেকুৱা P বৰ্ণ দি কোনটো ছবি আৰম্ভ হৈছে A 1 ৰ ছবিটো B 2 ছবিটো which one of the following is the correct match 1 to এটা capital letter দিয়া আছে আৰু এটা small letter দিয়া আছে কোনটো শুদ্ধ ওপৰত B দি থৈছে capital letter তলটো B কোনটো শুদ্ধ খুদিছে 1 ৰ ছবিটো চোৱা আৰু B 2 ছবিটো চাব লাগিব which one of the following is the correct match আগৰটো দৰে capital letter আৰু small letter দিয়া আছে 1 ৰ ছবিটোত P কোনটো small letter শুদ্ধ আৰু B 2 ৰ P small letter কোনটো শুদ্ধ হেতু খুদিছে গতিকে যেটো শুদ্ধ হেতুত শুদ্ধ চিন দিব লাগিব
21 কোনটো বল বাকচৰ ভিতৰত আছে বল 1 বল 2 ক বল 1 খ বল 2 22 গোল কৰা ঠাইত কিমান খিলা পাত আছে যেটো গোল কৰা হৈছে হেতুত পাত কিমান খিলা আছে ক 3 খ 4 23 ছবিত থকা বৰ্ডৰ আকৃতি কেনেকুৱা এই বৰ্ডখনৰ আকৃতি কেনেকুৱা ক 4 কোণীয়া খ 3 কোণীয়া 24 বিকিৰ হাতত আছিল 3টা আপেল দেউতাই বিকিক আৰু 2টা আপেল দিলে বিকিৰ হাতত এতিয়া মুঠতে কেইটা আপেল গুট খালে ক 4টা খ 5টা পঁচিছ ছবি চাই বিয়োগফল কিমান হ'ব দুটা কণী আছে তাৰে এটা কণী ভাঙি গ'ল কেইটা কণী থাকিব ক 1 খ 2 26 15 16 17 18 15 1.5 লিখা হৈ আছে 16 1.6 লিখা হৈ আছে 18 1.8 লিখা আছে এই খালি ঘৰটোত কোনটো সংখ্যা বহিব খুদিছে ক 17 খ 14 কোনটো বহিব শুদ্ধ চিন দিব লাগিব 27 বেলি উদয় হল মই শুৱাৰ পৰা উঠিলো কোন সময়ত তুমি এই কাম কৰিলা ক ৰাতিপুৱা খ আবেলি 28 ছবি চাই যোগফলটো কি হ'ব ওপৰত 3টা আম আছে তলত 2টা আম আছে আৰু তাৰ তলত কেইটা আছে হিচাপ কৰি লোৱা লৈ কাষত পাতি দিয়া ক 4 খ 5 29 দুটা গ্লাস দিয়া হৈ আছে গ্লাস 1 গ্লাস 2 কোনটো গ্লাস বেছি গধুৰ হ'ব পানী দিয়া হৈ আছে ক গ্লাস 1 খ গ্লাস 2 30 2 10 9 সমান দহক আৰু একক দিয়া আছে একক ঘৰ 9 আছে দহকৰ ঘৰ যেটো খালি ঠাই এটো কি বহিব খালি থকা দহকৰ ঘৰত কি সংখ্যা বহিব ক 10 খ 2 সম্মানীয় ছাৰ বাইদেউসকল আৰু অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে
এই ভিডিঅ'সমূহত থকা প্ৰশ্নসমূহ অকণমান বুজি নাপালে ভিডিঅ'টো পজ কৰি চাব, তেতিয়া সুবিধাজনক হ'ব। ধন্যবাদ।